আচলতে বুইছে গুৱাহাটীত ৰাজধানীখন পাতিয়েই ভুল কৰিলে আচলতে ৰাজধানীখন আমাৰ এই আপাৰ আসামৰ ফালে মানে আমাৰ সেই যোৰহাটৰ ফালে হ'ব লাগিছে কি কলা আপনি কি কলা হ্যাঁ রাজধানীখন ক'ত হ'ব লাগছিল ওপৰ আসামত পেট ভৰা নাই নহয় বাহ এখেতো আকৌ কি হ'ল মানে যি হ'ব লগা আছিল সব হৈছে কি সব হৈছে এই আপোনালোকৰ ফালে সব কৰি লৈছি কি কৰি লৈছো হে কি কৰি লৈছো কওঁ না কওঁ হেৰি অসমৰ ৰাষ্ট্ৰীয় উদ্যানখন ক'ত হে কাজিৰঙাখন ক'ত আপাৰ আসামত হে আৰু অসমৰ প্ৰতীক চিহ্ন কি গড় ক'ত পায় কাজিৰঙাত এটা ইয়া নাই সি জন্তু দা এই সিও যায় লাহে লাহে সেইকাৰণে আমাৰ অসমো গেছি ৰহাত তলে হেৰি অসমৰ বানপানীটোক প্ৰতীক চিহ্ন কৰি কিয় ল'ব নলিলা হে সেইটো নকৰে কিয় কৰব সেইটো যে আকলাই আপাৰ আসামৰ নহয় তাতে মোৰ কি দুখ কিয় নহব দুখ আছে আচ্ছা সেই ৰাজ্য এখনৰ মূল মানুহজন কোন মুখ্যমন্ত্ৰী হয় না আৰু মুখ্যমন্ত্ৰী গিলা কৰবে হয় সব ওপৰ আসামৰ যিও লয়াৰ আসামৰ দুই একজন হয় আসপ্তাহতে তাক লেংচেং মাৰি বগৰাই ভাল হয় গতিকে ওপৰ আসামৰ মুখ্যমন্ত্ৰীৰ ওপৰ আসামৰ চিন্তাধাৰা হেৰি আপোনাৰ চিন্তাধাৰা বৰ লোহে বৰ ঠেক মনৰ মানুহ আপুনি আপোনাৰ লগত কথা কোৱাতকে নপতাই ভাল হেৰি কথা পাতিব নালাগে কাণ দুখন দি শুনি থাকো কিন্তু হাল্লা কৰি আছে গাড়ীৰ ভিতৰত কি কথা কথা বাদ দে না কিয় বাদ দিম হাল্লা কৰি আছে কিয় বাদ দিম বিয়া খাবা আহিছো আচ্ছা তহঁতে শুন হে তহঁতে কথাকাৰ শুন কলি বেয়া হয় আজি অসমৰ নৃত্য বুলি কলি চকুৰ আগত কি ভাঙি আহে বিহু হয় না বিহু আৰু বিহুটো কৰ ওপৰ আসামৰ গল্পেৰে নৃত্যটোক ললি কি আপত্তি আছিল নলয় আপোনাৰ মাতটো বৰ টেংটেঙীয়া যেন টিং এখনত শিলে কাহে মাৰি দিছে তাক তেৰি আপোনাৰ লগত কথা পতাতকে নপতাই ভাল হেৰি কি কথা পতাতকে নপতাই ভাল আপুনি মোক ফাল্টু মানুহ বুলি ভাবছে নেকি আপুনি ফাল্টু হয়তো আপুনি কাক ফাল্টু বুলি কৈছে হেৰি খোসাত নকৰবা নান্দা আপুনি মোক মাৰিলে আজি মই তহঁতে বেয়া নাপি মোৰ ভুল হব পাৰে কথা কোৱাৰ মোৰ ঘৰ দেৰগাঁৱত বুইছে দেৰগাঁৱটো কি দেৰগাঁও মোৰো ঘৰ ভুংলাহাটী গোটেইখন ফুটা আৰু নিজৰ গেলাই হৈছে কি দেখোন দুই হবাই নোৱাৰে কি কৰিব আকৌ নকৰো যি কৰিব লাগে তহঁতে নিজে কৰিব চাই ল'ম চাও আজি চান্স পাইছে তোমাৰ নমস্কাৰ কৰিছো পাৰা নামাতপি মোৰ ভুল হৈছে মোক মাফ কৰি কিহৰ লোৱাৰ আসাম আপাৰ আসাম ভাগ ভাগ কৰেহে আৰু কাজিয়া কৰিবলৈ এইখন বিধানসভা নেকি বিধানসভা আৰু লোকসভাতে মানুহে এনেকৈ কাজিয়া কৰে আৰু তই ৰাজধানী কথা উলিয়াব লাগে কেলে ৰাজধানী য'তেই নাথাকক কিয় তোৰ কি আহে যায় নহয় কথাটো দে তই চিৰিয়াছলি লোৱা নাছিলো নহয় এখেতেহে কথাটো কিবা কৰবাৰ পৰা কৰবালৈ লৈ গল এখেতে কৈছে আমাৰ ফালে হেনো চব হ'ল তেখেতসকলৰ ফালে একোৱেই হোৱা নাই হেৰি আমাৰ ফালেনো ব্ৰহ্মপুত্ৰৰ ওপৰত কেইখন দলং হৈছে মাজুলী দেখোন অনবৰতে ডুবিয়াই থাকে আপোনাৰ সবে কাজিয়া কৰিব লাগে নে ফুটি কৰিব লাগে অকনো কাণ্ড জ্ঞান নাইকিয়া
আপুনি কাৰ কাণ্ড জ্ঞান নাই বুলি কৈছি হে কাণ্ড জ্ঞান থকা কাৰণেতো কথাখিনি কৈছো ৰ'বহে মনে মনে থাকক হেৰি কি মনে মনে থাকক কি মনে মনে থাকক ছাৰ মোৰে ভুল হৈছিল দিয়ক হেংগাই নকপো টেমা গৰম হৈ যায়